মই পৰি আকৌ এবাৰ আপোনালোকক মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ওচৰৰ বৌ এজনী গাটো বেয়া, সেইকাৰণে আজি মেডিকেলত ঘূৰিছে। ব'লক কেৰেলা মেডিকেলখন চাওঁ কেনেকুৱা। দৰ্জা মাৰি বৌ এটাৰ ৰুম যাওঁতে এইপিনে চাওকচোন কিবা এটা খৰখৰাই থকা যেন দেখা পালোঁ। তাৰপিছতে এইটো ওলাই আহিলে, এইটো এটা বিচ্ছু। আমি টিভিতে দেখি থকা হয়, এইবাৰ ফাৰ্ষ্ট অৰিজিনেলকৈ মুখৰ আগত দেখিছোঁ, সেইকাৰণে মই অকণমান ভিডিঅ' ক্লিক কৰি থলোঁ আৰু। এইটো চাওকচোন, মই যোৱা নাই কাৰণে মই মাৰি পাতে অকণমান লৰচৰো কৰি দিছোঁ যা বুলি। এইটো কেনেকৈ আছে চাওকচোন। এইপিনে এয়া এইটো গৈছেগৈ বাৰু লাহে ধীৰে। এইবাৰ প্ৰথম দেখা হৈছে, আপোনালোকে অৰিজিনেলকৈ কোনে কোনে দেখিছে মোক কমেণ্টত জনাব দেই। মই হ'লে আজিহে দেখিছোঁ। ইভাগে টিভিত দেখি থকা হয় বাৰু, দেখিবলৈ চাওকচোন কেনেকুৱা ভয়ানকটো। মই ওলাই ৰেডি, বৌয়ে ওলাই আছে, আৰু এজনী লগৰ যাব। তাই এতিয়ালৈকে আহি পোৱা নাই, তাই আহিলে আমি ক'ত যাওঁ কি কৰোঁ দেখুৱাই আছোঁ বাৰু। মেডিকেল নাপাওঁতে এয়া চাৰ্জ এটা পোৱা যায়, চাৰ্জটো চাওকচোন ইমান ধুনীয়া পৰিৱেশ। মেডিকেল নোপোৱাওঁতে মুখৰ আগেদি যাব লাগে। ফাইনেলি এয়া আমি মেডিকেল পালোঁগৈ। এজনী বৌ খুব বুকুখন বিষ, এজনী পেটটো বিষ হৈ আছে, সেইটো কাৰণে মোক লগ ধৰিলে, আমি গ'লোঁ। মেডিকেলখন ডাঙৰেই বাৰু, চৰকাৰী হয় যদিও ইয়াত সকলোখিনি সুবিধা পোৱা যায়। গৈ আমি ইয়াত টিকেটৰ কাৰণে অলপ ৰ'ব লগা হ'ল, মানুহ বহুত আছিলে। এইপিনে লৈছে মানুহে। টিকেটটো পালোঁ 179 নম্বৰত পালোঁ। এইপিনে চাওকচোন দেখুৱাবলৈ অহা মানুহ ভিৰ হৈ আছে। আমাৰ নাম্বাৰটো অলপ দেৰিত পোৱা কাৰণে আমি অলপ বহিলোঁ। চাফ চিকুণ চব পিনে। এইপিনে টিকেটৰ নাম্বাৰ 174 হৈছে, আমাৰ 179 আৰু 180 পালোঁগৈ। এইপিনে এয়া ময়ো অকণমান উঠি ল'লোঁ। এয়া বৌয়ে দেখাবলৈ গ'ল, যিহেতু ইয়াত ডক্তৰৰ ভাষাবোৰ আমাৰ ভাষাবোৰ বুজি নাপায়। এটা দুটা হিন্দী জনা ডক্তৰ আছে, সেইকাৰণে হিন্দীতে কৈ দেখুওৱা হ'ল আৰু। এইপিনে এয়া বৌৰ BP জুখিছে। বৌৰ চব নৰ্মেলেই আছে। এইপিনে এজনী বৌ বুকু বিষ বুলি যে কৈছিলোঁ, এয়া বৌৰ চাইছে ডক্তৰে। এগৰাকী বৌ সৰুকৈ টেষ্ট এটা কৰিবলৈ দিলে, আমি আকৌ টেষ্ট কৰা তাত যাব লগা হ'ল। এইপিনেও তাতো মানুহ টেষ্ট কৰিবলৈ দিয়ে। এয়া ৰিপৰ্টৰ কাৰণে অলপ দেৰি বহিলোঁ। ফাইনেলি ৰিপৰ্ট পালোঁ, ৰিপৰ্টটো নৰ্মেলেই আছে, চিন্তা কৰিবলগীয়া কথা নাই। এইপিনে ৰিপৰ্ট লৈ ল'লোঁ গোটেইকেইজনীয়ে। তাৰ মাজতে বৌৰ পানী পিয়াহ লাগিলে, আমি পানী খাবলৈ সোমালোঁ এডোখৰত। চাওকচোন গ্লাছখন দেখা মাত্ৰকে আমাৰ ভিডিঅ' চেলফি হৈ গ'ল আৰু। মেডিকেলৰ পৰা ঘূৰি অহাডোখৰ মোৰ ভিডিঅ' কৰা নহ'ল। সৰু সৰু কেইটামান বজাৰ আছিলে মাৰ্কেটত, বজাৰকেইটা কৰিলোঁ। ইমান ৰ'দ, আহি মানে এনেকুৱা মাথা বিষ হ'ল, মাথা বিষৰ কাৰণে মই শুই দিয়া হ'ল। শুই উঠিয়ে এতিয়া মই আকৌ অকণমান ভিডিঅ' বোলো কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰিব সকলোৱে।